ডিস্ট্রিক্ট প্রথম কথা যে তৃণমূল কংগ্রেস দলে অর্থাৎ মমতা বেনার্জী ডাঙৰীয়ানী অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ সভাপতি আৰু অভিষেক বেনাৰ্জী সাংসদ তৃণমূল কংগ্ৰেছৰ অল ইণ্ডিয়া জেনেৰেল ছেক্ৰেটাৰী যোৱা 9 তাৰিখে মোক তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি হিচাপে নিযুক্তি দিছে আৰু 10 তাৰিখে দায়িত্বভাৰ লৈ মই কাম কৰি আছোঁ। কিবা কিবি কাৰণত মোৰ নিজৰ জেগা নিজৰ জিলা অকল তিনিচুকীয়া জিলা নহয় ডিব্ৰুগড় জিলাও নিজা জেগা এটা সময়ত মই ডিব্ৰুগড় মিউনিচিপাল বৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰো আছিলোঁ আৰু বহু ৰাজনৈতিক উত্থান পতনৰ মাজত আজি আপোনালোকৰ মাজত তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে উপস্থিত হৈছোঁ। প্ৰথম কথা তৃণমূল কংগ্ৰেছ সম্বন্ধে বহুজনৰ বিভিন্ন ধৰণৰ মত আছে আৰু এই মতবোৰ মোৰ জ্ঞাত নহয় এনেকুৱা কথা নহয়। তৃণমূল কংগ্ৰেছ পশ্চিমবংগত যিটো শ্লোগান মা মাটি মানুহ আৰু সেই শ্লোগানটো আমি অসমত মা মাটি মানুহ আৰু সমন্বয় কৰিছোঁ। এইটো নহয় যে আমি নিজাববীয়াকৈ কৰিছোঁ, আমাক কেন্দ্ৰীয় নেতৃত্বই আমাক অনুমোদন দিছে মা মাটি মানুহ আৰু সমন্বয়। এতিয়া কথা হ'ল সমন্বয়ৰ এই শব্দটো কিয় ক'ব লগা হৈছে যে মই সাহিত্যিক নহয়, মই বুদ্ধিজীৱী হয় নে নহয় সেইটোও নাজানো। তথাপিও আপোনালোকে হয়তো বহুতে জ্ঞাত বহুতে নাজানে যে ইতিমধ্যে মই নিজে লেখা এখন কিতাপ প্ৰকাশ হৈছে আৰু যিখন কিতাপৰ নাম বুলডোজাৰৰ ৰাজনীতি। যোৱা 6/3/24 তাৰিখে গুৱাহাটীত শিলহাকুত এই কিতাপখন মই উদ্বোধন কৰিছোঁ। নিজস্ব যথেষ্ট জেগা থকাৰ পিছতো আড়ম্বৰপূৰ্ণ জেগা থকাৰ পিছতো কিন্তু শিলহাকুৰ উচ্ছেদিতসকলৰ মাজতে মই কিতাপখন উদ্বোধন কৰিছোঁ আৰু কিতাপখনৰ নামটোৱে হ'ল বুলডোজাৰৰ ৰাজনীতি। মূল কথালৈ যোৱা আগতে মোৰ নিজস্ব এই কথাটো মই ক'ব বিচাৰিছোঁ। বুলডোজাৰৰ ৰাজনীতি লেখি ৰাজহুৱা স্বীকৃতি নাপালোঁ মই নিজে ক'ব পাৰোঁ যে মই ভাৰতবৰ্ষৰ প্ৰথমজন মানুহ যে বিজেপি শাসিত ৰাজ্যসমূহৰ বুলডোজাৰৰ ৰাজনীতিৰ মই প্ৰতিবাদ কৰিছিলোঁ। যি সময়ত বটদ্ৰৱাত থানা জ্বলাই দিয়া হৈছিল সেই সময়তে মোৰ আমাৰ অসম কাকতত আৰ্টিকল প্ৰকাশ পাইছিল বটদ্ৰৱা কাণ্ড বুলি। ধাৰাবাহিকভাৱে তাত মই এটা কথা লিখিছিলোঁ আৰু এতিয়া সেই কিতাপত অন্তৰ্ভুক্ত হৈ আছে। যদি ন্যায়ালয়ে সময় থাকোঁতেই যদি বুলডোজাৰ বিজেপি শাসিত ৰাজ্যসমূহৰ বুলডোজাৰৰ ৰাজনীতি বন্ধ নহয় তেতিয়াহ'লে দেশত নৈৰাজ্য আৰু অৰাজকতাৰ সৃষ্টি হ'ব। আৰু আপোনালোকে সকলোৱে জানে ইতিমধ্যে সুপ্ৰিম কোৰ্ট অসমৰ গুৱাহাটী হাইকোৰ্ট বুলডোজাৰৰ ৰাজনীতি বেন কৰিছে। আনহেনেলেগে গুৱাহাটী হাইকোৰ্টে বটদ্ৰৱা কাণ্ডৰ পাছত যি ঘৰ খান্দি দিছিল বুলডোজাৰে ঘৰ ভাঙি দিছিল তাৰো ক্ষতিপূৰণ দিবলৈ কৈছে আৰু গিল্টি অফিচাৰক পানিছমেণ্ট দিবলৈ কৈছে। গিল্টি অফিচাৰক পানিছমেণ্ট দিলে নাই কিন্তু মোৰ তথ্য এতিয়াও মোৰ লগত নাই। তো এইটো বাৰু কিতাপখনৰ সন্দৰ্ভত আৰু মোৰ নিজস্ব সন্দৰ্ভত। এতিয়া প্ৰথম কথা নতুন নহয় বা নতুন নাছিল, কাৰণ 2001 চনতে হাজো আৰু মৰিয়নিত আমি 2টা ছিট পাইছিলোঁ। কিবা টেকনিকেল কাৰণত বা অজান কাৰণত আজি তাৰিখলৈকে তৃণমূল কংগ্ৰেছ অসমত সংগঠিত হৈ পৰা নাই, পৰিতাপৰ কথা। আৰু মই তৃণমূল কংগ্ৰেছৰ নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম। ইমান ডাঙৰ গুৱাহাটীত ছেটআপ আছে, ইমান কংগ্ৰেছৰ কাৰ্যালয়তকৈ বৃহৎ কাৰ্যালয় এটা আছে, সম্পূৰ্ণ কৰ্মচাৰী আৰু সকলো সা সুবিধাৰে এটা ভৰপূৰ ছেটআপ থকাৰ পাছত আমি কিয় তৃণমূল কংগ্ৰেছ অসমত গঠন কৰিব নোৱাৰিলোঁ, সংগঠিত কৰিব নোৱাৰিলোঁ? ইয়াৰ এটা অজান কাৰণ, ইয়াৰ অজস্ৰ ৰহস্য হৈছে আৰু এই প্ৰত্যাহ্বানক মই গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ 30খন জিলা সমিতি আছিল ইয়াৰ আগত। এতিয়া ক'ৰবাত বহুদিন সভাপতি নোহোৱাৰ পাছত এই জিলাসমূহ অলপ নিষ্ক্ৰিয় আছিল। আৰু ইতিমধ্যে মই যিটো টুৰ প্ৰগ্ৰাম উজনি অসমলৈ কৰিছোঁ, যোৱাকালি ডিব্ৰুগড়ত এয়াৰপৰ্টত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাই যথেষ্ট আন্তৰিকতাৰে উদ্যমেৰে উৎসাহেৰে মোক অভিনন্দন তথা আদৰণি জনালে। আৰু ডিব্ৰুগড় পেঞ্চনাৰ ভৱনত এখন বহু বৃহৎ নহ'লেও একেবাৰে কম মানুহ নহয় এখন ৱৰ্কাৰ্ছ মিটিং হ'ল। তাতো বিভিন্নজন ব্যক্তি আছিল আৰু মোৰ বক্তব্যত মই বহুবোৰ কথা কৈছোঁ। সমন্বয় সন্দৰ্ভে মই কথা কৈছোঁ যে এই পাৰ্টিটোক বঙালী পাৰ্টি বুলি কোৱা হয়, নোহোৱা বুলি নহয় যে বঙালী পাৰ্টি বুলি কয়, কিন্তু মই ইয়াত কোনো বঙালীৰ গুণ দেখা নাই। আৰু ইয়াৰ এটা ঐতিহাসিক বঙালীৰ
দল বুলি কোৱাৰ এটা পটভূমি আছে 1826 চনত ইয়াণ্ডাবু সন্ধি অনুযায়ী অসম যেতিয়া ইংৰাজৰ হাতলৈ গৈছিল 1836 চনত অসমত প্ৰথমবাৰ বঙালী ভাষাৰ মাধ্যম হৈছিল সেইটো কিন্তু ইংৰাজৰ দিনৰ কথা তাৰ পিছৰ পৰা অৰুণোদয় যুগৰ কথা ভাষা আন্দোলন বিভিন্ন কথাত ভাষা আন্দোলন লৈ আমাৰ শ্বহীদো হৈছে বৰাক ব্ৰহ্মপুত্ৰৰ মাজত এটা ভেদাভেদ আছিলে আৰু বঙালী ভাষাৰ পৰা অসমীয়া ভাষা উৎপত্তি বুলি এটা ক্লেইম আছিলে এই সকলোখিনি এতিয়া আজি তাৰিখত নাই নিষ্পত্তি হ'ল কাৰণ যি সময়তে ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা বুলি অসমীয়া আৰু বঙালীক মৰ্যাদা দিলে